নমস্কাৰ সকলোকে। এতিয়া মই ওলাই মেলি পুৰা ৰেডি হৈ লৈছোঁ আৰু যাবলৈ লৈছোঁ বজাৰলৈ। আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব। তাতে ডেইলি বজাৰ বহে, মানে তালৈ যাবলৈ লৈছোঁ আৰু দেখুৱাই গৈ থাকিম কি কিনো। বেছি নহয়, চব্জি বজাৰ কৰিবলৈ যাওঁ। তাকে চাব কি কৰোঁ। এইফালে ওলাই লৈছোঁ পুৰা মজাকৈ। এতিয়া গৈ লওঁ, তাত দেখাই আছোঁ। এতিয়া চানা খাবলৈ আহিছোঁ। কেজি কিমান দিব সেইটো কম 3 কেজি আছে 3 কেজি কেজি কিমান লাগিব সেইটো কম কেজি 500 হলে আপোনাক 50 টকা 3 কেজি বজাৰৰ পৰা আহি পাই চাহ খালোঁ। এতিয়া দেখুৱাবলৈ লৈছোঁ আপোনালোকক মই কিনো আনিলোঁ। এয়া মোৱা মাছ আনিছিলোঁ আৰু এয়া পটল, এইটো জিকা, এয়া 1 কেজি আনিছিলোঁ জিকা। তাৰপিছত এয়া ভাত কেৰেলা, বাছ ইমানেই আনিলোঁ। ডেইলি বজাৰ যিহেতু গৈ থকাই হয়, সেইটো কাৰণে কমকৈ আনি খুৱাই ভাল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে চাই জনাব।